আপুনি কথা এটা মন কৰিছে নাই? যেনেকৈ নেকি ই ৰিক্সাখন ওলোৱাৰ লগে লগে কি বুলি কয়, যিখন নেকি আগতে পুৰণা ৰিক্সা আছিলে, মানুহে যে চাইকেল পেডেল মাৰি কিনে চাইকেল মানুহ থ'বলৈ গৈছিলে, সেই ৰিক্সাখনৰ প্ৰচলন বৰ্তমান সময়ত নাই। ই ৰিক্সাখনে মানুহৰ সম্পূৰ্ণ মানৱ জীৱন সলাই পেলালে। কি হ'ল, কিছুমান বস্তু মাৰি পেলালে। আৰু ঠিক সেইদৰে এই যে পেকেটটো দেখিছে আপোনালোকে, এই শিখৰ কমলা বাচন, ঠিক এনেকুৱা ধৰণৰ পেকেটবিলাকৰ প্ৰচলন চলাৰ লগে লগে যিবিলাক নেকি তামোল আছিল, তামোল বেপাৰী, সেই তামোলৰ প্ৰচলনটো কম হ'ব ধৰিছে। তামোলৰ মূল্য কম হ'ব ধৰিছে। তামোলৰ মূল্য আছে, কিন্তু ইমান বিকি নাযায়। আমাৰ ঘৰতে বহুত তামোল পৰি আছে, পাণ আছে, সেইবিলাক বিক্ৰী হোৱা নাই। চাওকচোন, কিছুমান বস্তুৱে কিছুমানৰ পেট জাতকৈ মাৰি পেলায়। এনেকুৱা কিছুমান বস্তু। ঠিক সেইদৰে যেনেকৈ নেকি কম্পিউটাৰ আহিলে, যেনেকৈ মেচিনাৰীবিলাক আহিব ধৰিছে, আৰু বৰ্তমান যে এডভান্টেজ আছামৰ সৈতে জড়িত যিবিলাক নেকি বস্তু টেকন'লজি আহিব, তাৰ ফলত আমাৰ হয়তো চাকৰি বহুত ল'ব পাৰে, কিন্তু সেই চাকৰিবিলাক নাইকিয়া হৈ যাব, বিলুপ্ত হৈ যাব। কিছুমান মেচিনেৰী কাম কৰিব। গতিকে কিছুমান বস্তুৱে কিছুমান বস্তুক নাইকিয়া কৰি পেলায়।